Good morning viewers, welcome to my first vlog. আজি মোৰ বাৰ্থডে বুলি আমি মা কামাখ্যা দৰ্শন কৰিব আহিছো। আপোনালোকে থাম্বনেল আৰু ঠাইখন দেখি তো গম পাইছে। বাৰু আহকচোন চাওঁ আজি দিনটো কেনেকৈ স্পেণ্ড কৰিলোঁ। আমি ৰাতিপুৱাই গা পা ধুই ওলাই আহি এতিয়া আমি পল্টন বজাৰ পাইছোঁহি। দেখিছেনে ৰাস্তাটো ইমান খালী। অফিচ টাইম হোৱা হ'লে কিমান যে টাইম লাগিল হয় গৈ পাওঁতে। মনটো যে ইমান ফ্ৰেছ লাগিছে গ্ৰীনাৰীবোৰ দেখি। এয়া আমি আহি পাইছোঁ মালিগাঁও ব্ৰিজ, দেখিছে আপোনালোকে। এয়া আমি এতিয়া কামাখ্যা গেট পালোহিয়ে। কামাখ্যালৈ বেছি দূৰ নাই আৰু। এয়া চাওকচোন ইমান ধুনীয়া ভিউ দেখিছেনে আপোনালোকে। দেখি মনটো ভালে লাগি গৈছে। ৰাতিপুৱা ইমান ধুনীয়া ভিউ চাব পাইছোঁ। এতিয়া আমি কামাখ্যা ফ্ৰণ্টত পাইছোঁহি আৰু এইখিনিলৈকেতো গাড়ীতে যাওঁ আৰু তাৰপিছত দেখা যায় কি হ'ব। আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ। এতিয়া ইয়াতে কিবা এটা ল'ম আৰু লৈ মেলি লাহেকৈ এতিয়া ভিতৰলৈ সোমাই যাওঁ আমি। আহি এতিয়া আমি কামাখ্যা মন্দিৰ পালোহি। এতিয়া আমি ভিতৰত সোমাবলৈ লাইন পাতিবলৈ গৈ আছোঁ। নাজানো আৰু কিমান যে লম্বা লাইন হয়। এয়া চাওকচোন বাটতে কি দেখিলোঁ, ইমান ধুৰ মাছ, বাপৰে ইমান মাছ। এয়া আমি গৈ যে দেখিলোঁ ইমান যে লম্বা লাইন। এইটো ৰখিব হ'লেতো একদম 3-4 বাজি যাব। সেইকাৰণে আমি ভাবিলোঁ বাহিৰতে মুখ ভৰি হাত ধুই আমি ইয়াতে বাহিৰতে দৰ্শন কৰি লওঁ।
আছে দোকানত কিবা এটা পালে বুবুৰ কাৰণে নিম আৰু ফেন্সিত আমি ফুলৰ মাৰ্কেট পালোহি চাওঁ কি ফুল লওঁ এতিয়া ইমান ভোক লাগিছিলে আমি সবে এতিয়া খায়ে ললো আৰু খাই মেলি আমাৰ সবৰে ভাগৰ লাগিল তাৰপিছত ব্লগ বনোৱা নহ'ল আৰু ব্লগটো আকৌ পুনৰ মই সন্ধিয়াৰ পৰাহে ষ্টাৰ্ট কৰিলোঁ দেই এয়া মই এতিয়া কেক কাটিব লৈছোঁ এটা ভাইটিয়ে দিছে আৰু এটা মাইনাই দিছে কাটিম আৰু এতিয়া কেক মোতকৈ বেছিতো মোৰ ছোৱালীজনীয়ে বেছি এক্সাইটেড হৈছে এনেকুৱা লাগিছে তাইৰে বাৰ্থডে নেকি তাই ইমান এক্সাইটেড হৈ আছে কালি ৰাতিৰ পৰা চাওকচোন তাই কেনেকৈ খাইছে মিঠা খাই ইমান ভাল পায় মিঠাৰ লগতে কেকটো তাই বহুত বেছিয়ে ভাল পায় সকলোৱে লগতে মিলি ৰাতি এসাঁজ পেট ভৰাই একদম খালোঁ আৰু এতিয়া ব্লগটো আজি ইমানতে সামৰিছোঁ